লিখিলা কাহানিও তুমি নিপিন্ধালা হৈছিল বা যিসকল যুগে যুগে আমাৰ বাবে প্ৰাতঃস্মৰণীয় সেইসকল ব্যক্তিৰ ভিতৰত হিয়াৰ দুআষাৰ মন্তব্য কৰে তেখেতৰ যিখিনি গুণ গৰিমা সেইখিনি কেতিয়াও আমি শেষ কৰিব নোৱাৰোঁ। তেখেত একেদৰে নৃত্যশিল্পী আছিল, গীতিকাৰ আছিল, বোলছবি নিৰ্মাণৰ লগত জড়িত হৈ আছিল। বিভিন্ন ধৰণে বিভিন্ন সমাজ সংস্কাৰৰ ক্ষেত্ৰত কৃষক বন্ধুসকলৰ বা কৃষকসকলৰ উত্তৰণত সমাজৰ যিখিনি দুৰ্বল শ্ৰেণী, যিখিনি অৱহেলিত লোক সেইসকলক কেনেধৰণে আগুৱাই আনিব পাৰি তেওঁ পদে পদে প্ৰতি মুহূৰ্ততে অহোপুৰুষাৰ্থ প্ৰচেষ্টা আগবঢ়াইছিল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাই যিখন জয়মতী নাটক বোলছবিলৈ পৰিৱৰ্তিত কৰিছিল, ৰূপান্তৰিত কৰিছিল, সেইখনৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। বিভিন্ন নাটক তেওঁ লিখিছিল। বিভিন্ন কৃষক বন্ধুসকলৰ যিখিনি আন্দোলন আছিল বা কৃষক বন্ধুসকলৰ যিখিনি ন্যায্য প্ৰাপ্তি আছিল সেই প্ৰাপ্তিসমূহ কেনেধৰণে আদায় কৰিব পাৰি তাৰ প্ৰতি তেওঁ বিভিন্ন ধৰণৰ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল, আন্দোলন কৰিছিল। তেওঁ ইমান বেছি এগৰাকী নৃত্যশিল্পী আছিল, ইমান ভাল এগৰাকী নৃত্যশিল্পী আছিল, য'ত কাশী হিন্দু বিশ্ববিদ্যালয়ত যেতিয়া তেওঁ তাণ্ডৱ নৃত্য দেখাইছিল তেওঁক কলাবিদ হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু তেওঁক সেই বিশ্ববিদ্যালয়তে সেই অনুষ্ঠানতে তেতিয়াৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু হিচাপে স্বীকৃতি দিছিল। আজি মহান ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ মই শ্ৰদ্ধাঞ্জলি জনাই মই এটি কবিতা আবৃত্তি আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ নাম শ্ৰীমতী মৃদুপ্ৰভা কৰ্মী, মই তৃতীয় সন্ন্যাসীঘৰ গৰাকী ছাত্ৰী। কবিতাৰ শিৰোনাম হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ। হেৰ' বিপ্লৱী বিদ্ৰোহী বীৰ, ফুলটোৰ অৱনতন অতদিন তই আছিলি সুসুপ্ত পৰপদানত, নিৰ্যাত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত হক তই জাগ্ৰত। হেৰ' অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উদ উদ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা। তুলিল তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ, ভাং 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 কৰাৰ কপাত শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। তই নিজে অনন্ত বিশাল, 10 শত ফনা তুলি এৰি বিষ জাল তই অগণি উজাৰি জ্বলা জ্বলা শত লক্ষ পাপ অনবল হয় দাবানল। ধন্যবাদ। আৰু কোনোবা আপোনালোকক আমি শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিশেষ শ্ৰদ্ধাৰে কৰিছোঁ আমাৰ সকলোৰে অমৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া। তেওঁৰ কথা ছাৰসকলে উল্লেখ কৰিছে, বিশেষ দীঘলীয়া নকৰোঁ। কলাগুৰুদেৱৰ অমৰ স্মৃতি সদায় জড়িত হৈ ৰওক আমাৰ অসমীয়া জনসাধাৰণ। ইয়াকে কামনা কৰিছোঁ। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। নাট্যকাৰ ইত্যাদি। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। আৰু 1969 চনত ৰোগশয্যাৰ পৰা জীৱনৰ অন্তিম সৃষ্টি এয়ে মোৰ শেষ গান শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰিছিল। আৰু জুন মাহৰ 20 তাৰিখে তেজপুৰৰ বাসভৱনত ইহলীলা সম্বৰণ কৰে। শেষত তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এই মোৰ শেষ গান, জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ ঘৰমান।
এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা মানুহৰ জীৱনটো যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমি মুক্তি পাওঁ বুলি কয় বহুতে কয় দেই যেতিয়া তেওঁ ৰোগশয্যাত পৰি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া সেই ৰোগশয্যাতে তেওঁ এটি লিখিছিলে মই সেইটোকে পাঠ কৰিছোঁ মানে কি মই ঠিক কথাষাৰে কৈছোঁ আচলতে এটা কথা মই জানো যে আমাৰ জীয়াই থাকিবলৈ হ'লে আমাক পথ প্ৰদৰ্শক ৰূপে এজন গুৰু লাগে আৰু সেই পথ প্ৰদৰ্শক হিচাপে আমি এজন নহয় আমি বহুজন গুৰুক পাইছোঁ যেতিয়া আমাৰ জন্ম হৈছিল জন্মৰ পিছত আমাৰ পিতৃ মাতৃ আমাৰ গুৰু হৈছিল যেতিয়া আমি প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ তেতিয়া আমাৰ বিদ্যালয়ৰ সেই শিক্ষক আমাৰ গুৰু আছিল মহাবিদ্যালয়ত যেতিয়া আমি অধ্যয়ন কৰিবলৈ আহিছিলোঁ তেতিয়া আমাৰ নিজৰ বিভাগৰ ছাৰসকল আমাৰ জীৱনৰ গুৰু আছিল আৰু পৰ্যায়ক্ৰমে যেতিয়া আমি বিশ্ববিদ্যালয়লৈ যাওঁ তাতো আমাৰ একোজন গুৰু আছিল আচলতে আমাৰ জীৱনটো সুন্দৰকৈ সজাবলৈ হ'লে এজন গুৰু প্ৰয়োজন আমাৰ অসমীয়া সমাজে তেনেকুৱা গুৰু ভালেকেইজন পাইছে ইতিমধ্যে ছাৰহঁতে কৈছে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আৰু এই ক্ষেত্ৰত মই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক আগস্থান দিম তেওঁলোক হৈছে আমাৰ জীৱনৰ গুৰু যি আমাক জীৱনটো কিদৰে সজাব পাৰি সুন্দৰ কৰিব পাৰি তাৰ মন্ত্ৰ আমাক শিকাই গৈছে ইতিমধ্যে যিহেতু সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সুন্দৰ সুন্দৰ কথাবিলাক ক'লে আৰু এইটো কৰিলে বহুত ভাল হ'ব অন্ততঃ ল'ৰা ছোৱালীবিলাকে চিনি পাব বিষ্ণুপ্ৰসাদ ৰাভা কোন এতিয়া আমাৰ কি হৈছে স্কুলৰ যিবোৰ শিক্ষা সেই শিক্ষা কোন দিশে গৈছে মই নাজানো জ্যোতিপ্ৰসাদ আগৰৱালা কোন শিকাবলগীয়া হৈছে বিষ্ণুপ্ৰসাদ ৰাভা কোন শিকাবলগীয়া হৈছে আনকি এইটো আটাইতকৈ দুখ লগা বিষয় শংকৰদেৱ কোন মই এইটো প্ৰশ্নৰ মুখামুখি হৈছোঁ যে শংকৰদেৱ কোন এইটো সঁচাকৈ বহুত পৰিতাপৰ কথা সাধাৰণতে বিদ্যালয় হওক বা মহাবিদ্যালয় হওক সকলোতে এই মহান মনীষীসকলৰ যিবোৰ গুণানুকীৰ্তন বা তেওঁলোকে কৰি যোৱা সেই আদৰ্শবিলাক আমি দেখুৱাব পাৰিব লাগিব আৰু তাৰ লগত ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক আমি পৰিচয় কৰাব পাৰিব লাগিব সেইখিনিতে হ'ব আমাৰ শিক্ষাৰ সাৰ্থকতা মই বিশেষ নকওঁ মই বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা বুলি নহয় তেওঁৰ যিবোৰ কবিতা অত্যন্ত জটিল আৰু যিটো উচ্চাৰণ সেই উচ্চাৰণ মোৰ দ্বাৰা নহ'ব মই নোৱাৰিম মানে তেওঁৰ কবিতা আবৃত্তি কৰিব এয়া বস্তু আবৃত্তিটো সকলোবিলাকে লাগিব উচ্চাৰণৰ ভংগীমাৰ পৰা আৰম্ভ কৰি সকলো পাঠটো হৈছে কেৱল চাই চাই পঢ়ি যোৱা এতিয়া মই তেওঁৰ ওপৰত দুহাৰী লিখি আনিছোঁ সেই দুহাৰী মই পাঠহে কৰিছোঁ আবৃত্তি নহয় দেই কোনে কয় বিষ্ণু ৰাভা এতিয়া যে তুমি নাই এয়াতো তোমাৰ যোগো নহয় মই কওঁ শুনা শুনা হেৰ শাসক শোষক বৃন্দ বিষ্ণু ৰাভা আছে আছে কেৱল চিফংবাহীৰ সুৰত নহয় বিষ্ণু ৰাভা গুৰু আমাৰ জীৱনৰ গুৰু সৃষ্টিক ধ্বংস কৰা সকল তোমালোকেনো কি বুজিবা কলা আৰু জীৱনৰ সংজ্ঞা কলাবিহীন জীৱন কটোৱা হেৰপথ বস্ত্ৰ বীৰসকল আছেনে বাৰু তোমালোকৰ এখন ইচ্ছাৰ পৃথিৱী আছেনে বাৰু তোমালোকৰ এখন শব্দৰ পৃথিৱী আছেনে বাৰু তোমালোকৰ এখন ৰঙৰ পৃথিৱী কিন্তু আমাৰ আছে আমি জীৱনক ভাল পাওঁ আমি সৃষ্টিক ভাল পাওঁ আমি সুন্দৰ আজিও আমাৰ নিত্যিন সুখিত দলিত জনতাৰ তেজে তেজে প্ৰবাহিত তোমাৰ এই সুৰৰ শান্ত বহিব হে গুৰু আজিও তোমাৰ বাবে আমাৰ সময়বোৰ বৰ বিশেষ তোমাৰ বাবে ডাৱৰে আৱৰি থকা মেঘবোৰো বৰ ধুনীয়া তোমাৰ বাবে ৰাতিৰ অন্ধকাৰবোৰো আজি জোনা তোমাৰ বাবে দুখবোৰেও আমাৰ দৰে নিত্যিন প্ৰজাৰ দেহত সুখত কামিজ পিন্ধে কোনে কয় তুমি নাই তোমাক সাৰুগত কৰিয়ে আগবাঢ়ি গৈ আছো সুন্দৰৰ এখন পৃথিৱীৰ সন্ধানত